Hello guys, welcome to my EduHelp YouTube channel. এই ভিডিঅ'টোত কালচাৰ আৰু লিটাৰেচাৰৰ কেইটামান জিকে লৈ আলোচনা কৰা হ'ব। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিছোঁ প্ৰথম কুৱেশ্যনটোলৈ। হু ৰোড দ্য বুক হিন্দু ভিউ অফ লাইফ? কোনে হিন্দু ভিউ অফ লাইফ কিতাপখন লিখিছিলে? এইটো লিখিছিলে সৰ্বপল্লী ৰাধাকৃষ্ণনে হিন্দু ভিউ অফ লাইফ কিতাপখন লিখিছিলে। আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। দ্য নভেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ এণ্ড ডেথ অফ। অভিযাত্ৰী উপন্যাসখন জীৱন আৰু কৰ্মৰ ওপৰত লিখিছিল। এইখন কোনে লিখিছিল? এই উপন্যাসখন লিখিছিলে চন্দ্ৰপ্ৰভা শইকীয়ানী লিখিছিলে, মনত ৰাখিব। আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। চিৰচেনেহী মোৰ ভাষা জননী ইজ এ পেট্ৰিয়টিক ছং ৰিটেন বাই। তো চিৰচেনেহী মোৰ ভাষা জননীটো গমেই পায়, এইটো হয় আমাৰ দেশপ্ৰেমমূলক গীত। আৰু এই গীতটো কি হয়? এই গীতটো আমাৰ অসম সাহিত্য সভাৰ অধিৱেশনত আৰম্ভণিতে এই গীতটো পৰিৱেশন কৰা হয়। চ' এই গীতটো কোনে লিখিছিলে? এই গীতটো লিখিছে মিত্ৰদেৱ মহন্তই, মনত ৰাখিব, মিত্ৰদেৱ মহন্তই লিখিছে। আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। ফাৰ্ষ্ট এছামিজ প্লে টু বি ব্ৰডকাষ্ট অভাৰ অল ইণ্ডিয়া ৰেডিঅ' ইন 1935 ৱাজ। তো প্ৰথম অসমীয়া নাটকখন অল ইণ্ডিয়া যোগে 1935 চনত ব্ৰডকাষ্ট হৈছিলে। তো এই নাটকখনৰ নাম কি নাম আছিল? নাটকখনৰ নাম আছিল বিন বৈৰাগী, মনত ৰাখিব, বিন বৈৰাগী। আৰু এইটো কিমান চনত ব্ৰডকাষ্ট হৈছিলে? 1935। আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। ওৱান অফ দি ৰিচেষ্ট মেন অফ দি ৱৰ্ল্ড বিল গেটছ ৰোড এ বুক নেম। গমেই পায় যে বিল গেটছ এজন অতি ধনৱান মানুহ। তেখেতে এই সময়ত কি আছিলে? আটাইতকৈ ধনী আছিলে। এতিয়া বৰ্তমান অৱশ্যে তেখেতক চেৰফুলাই জব বেজছে কি হৈছে বৰ্তমান আটাইতকৈ ধনী ব্যক্তি আমাৰ পৃথিৱীত। গতিকে এই কুৱেশ্যনটো হৈছে যে বিল গেটছে লিখা কিতাপখনৰ নাম কি? বিল গেটছে লিখা কিতাপখনৰ নাম হৈছে দ্য ৰ'ড এহেড, মনত ৰাখিব, দ্য ৰ'ড এহেড। আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। হু ৱাজ দ্য ৰাইটাৰ অফ বনফুল 1952, দ্য ফাৰ্ষ্ট এছামিজ বুক টু বি এৱাৰ্ডেড উইথ সাহিত্য একাডেমি। তো কুৱেশ্যনটো হৈছে যে বনফুল 1952 চনত সাহিত্য একাডেমি বঁটা লাভ কৰে। তো এই সাহিত্য একাডেমি বঁটা লাভ কৰে। আৰু তো বনফুলৰ ৰাইটাৰজনৰ নাম কি? বনফুলৰ ৰাইটাৰজনৰ নাম হৈছে যতীন্দ্ৰনাথ দুৱৰা। আৰু মনত ৰাখিব যে প্ৰথম অসমীয়া আমাৰ সাহিত্য একাডেমি বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে আমাৰ সাহিত্যিকগৰাকীৰ নাম হৈছে যতীন্দ্ৰনাথ দুৱৰা, মনত ৰাখিব। আৰু কিমান চনত লাভ কৰিছে বুলি ক'লে? 1952। আৰু কিতাপখনৰ নাম সুধিলে বনফুল, মনত ৰাখিব, বনফুল। আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি অফ আছাম। তো প্ৰথম আমাৰ অসমৰ ইউনিভাৰ্চিটিখনৰ নাম হৈছে গুৱাহাটী ইউনিভাৰ্চিটি। আৰু নিশ্চয় জানে গুৱাহাটী ইউনিভাৰ্চিটি কিমান চনত ইষ্টাব্লিছ হৈছিল? 1948ত, মনত ৰাখিব, 1948ত। আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। ফাৰ্ষ্ট মডাৰ্ণ প্লে ইন এছামিজ। প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? ৰামনৱমী, মনত ৰাখিব, ৰামনৱমী প্ৰথম অসমীয়া আধুনিক নাটক। আহিছোঁ 9 নম্বৰ কুৱেশ্যন। ইন হুইচ ইয়াৰ শৰাইঘাট ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড। কিমান চনত শৰাইঘাট ব্ৰিজটো বনাইছিল? 1962। আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। হোৱেন ৱাজ দ্য চন্দ্ৰকান্ত অভিধান পাব্লিছ। কেতিয়া চন্দ্ৰকান্ত অভিধান প্ৰথম পাব্লিছ হৈছিলে? 1933 চনত, মনত ৰাখিব, 1933 চনত চন্দ্ৰকান্ত অভিধান প্ৰথম পাব্লিছ হৈছিল। আহিছোঁ 11 নম্বৰ কুৱেশ্যনলৈ। দ্য ফাৰ্ষ্ট পইটিকেল ৱৰ্ক অফ শংকৰদেৱ ৱাজ। তো শংকৰদেৱৰ প্ৰথম কাব্যিক গ্ৰন্থখনৰ নাম কি আছিল? তো গ্ৰন্থখনৰ নাম আছিল হৰিশ্চন্দ্ৰ উপাখ্যান, মনত ৰাখিব, হৰিশ্চন্দ্ৰ উপাখ্যান প্ৰথম কবিতামূলক শংকৰদেৱৰ লিখনি আছিলে। তো আহিছোঁ 12 নম্বৰ কুৱেশ্যনটো। ইন হুইচ প্লেচ অফ আছাম ইজ দ্য গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহেব চিটুৱেটেড। তো অসমৰ কোনখন ঠাইত কি শ্ৰী গুৰু টেগ বাহাদুৰ চাহেব উপস্থিত? ইয়াত
এইটো নিশ্চয় জানে ধুবুৰীত শ্ৰী গুৰু টেগ বাহাদুৰ চাহেব মন্দিৰটো আছে। তো এইখিনি আছিলে আজি। তো ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।